আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু সকলোকে অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ বহুত বহুত শুভকামনা জনাইছোঁ। ইতিমধ্যে এই ব্লগটোৰ প্ৰথম অংশ আপলোড কৰা হৈছে আৰু তাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। এতিয়া আহিছোঁ গুৱাহাটীত থাকি ৱৰ্ল্ড ৰেকৰ্ডলৈ আমাৰ যি যাত্ৰা সেয়া এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিম। চ' পলম নকৰি আহক, যিখিনিৰ পৰা এৰিছিলোঁ সেইখিনিৰ পৰা ভিডিঅ'টো কণ্টিনিউ কৰোঁ। আজি 10 তাৰিখ আৰু ৰাতি 9টা বজাত আমি সকলো গুৱাহাটীলৈ বুলি ওলালোঁ। গুৱাহাটী আহি পাওঁতে বহুত ৰাতিয়ে হৈছিলেহি। আমাক দ্য হোটেল কণ্ট্ৰলত থকাৰ ব্যৱস্থা কৰা হৈছিলে। এয়া মই, মোৰ ভণ্টি আৰু এগৰাকী ছোৱালী, আমি এটা ৰুমত পৰিছিলোঁ। আমি যিহেতু ডিনাৰ কৰিয়ে আহিছোঁ আৰু ৰাতিপুৱা সোনকালে উঠিব লাগিব, সেয়ে আমি এতিয়া শুবলৈ যাওঁ। গুড নাইট। ৰাতিপুৱা 6:30 বজাতে আমি সৰুসজাই ষ্টেডিয়ামলৈ বুলি ৰাওনা হ'লোঁ। আহি আমি ব্ৰেকফাষ্ট গ্ৰহণ কৰিলোঁ। তাৰপিছত আমি ষ্টেডিয়ামলৈ গৈছোঁ আৰু এতিয়া ষ্টেডিয়ামত আহি পাই দেখিছোঁ চাৰিওপিনে কেৱল কোনোবা হয়তো ৰঙা, কোনোবা সেউজীয়া, কোনোবা গোলপীয়া, চাৰিওপিনে খালী ৰং আৰু ৰং। ৰঙালীৰ প্ৰকৃত বৈশিষ্ট্য যেন এতিয়া ইয়াত সকলোতে ফুটি উঠিছে। এবাৰ আখৰা কৰি পেলাই আমি লাঞ্চ কৰিব আহিলোঁ। লাঞ্চ কৰি বহুত সময় আমি ৰ'লোঁ। বিৰতিৰ পিছত আকৌ আমাৰ এনেদৰে আখৰা আৰম্ভ হ'ল। বিহুৰ আখৰা চাবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াও উপস্থিত হৈছিলহি আৰু তেওঁ নিয়ম কানুনবোৰ সকলোকে বুজাই দিলে আৰু সকলোকে সৰু সজাই লৈ আদৰণি জনালে। দুবাৰ নাচি আমি আমাৰ নিজৰ জিলাৰ ডাইনিং ৰুমত ডিনাৰ কৰি আমি হোটেললৈ পুনৰ উভতি আহিলোঁ। ৰাতিপুৱা 9 মান বজাত আমি সকলো যাবলৈ ওলালোঁ। এয়া সকলো ৰেডি হৈ আছে। আমি ৰেডি হৈ গ'লোঁ আজি দ্বিতীয় দিনাৰ কাৰণে। আজি আমাৰ নগাঁৱৰ ড্ৰেছ কোড হৈছে সেউজীয়া, গ্ৰীণ। আজিৰ পৰা বাছ ভিতৰলৈ সোমাব দিয়া নাই, সেয়া আমি গেটৰ পৰাই খোজকাঢ়িবলগীয়া হৈছে। আজি ষ্টেডিয়ামত গান গাবলৈ ভৃগু কাশ্যপক মাতিছিলে, কিন্তু তেওঁৰ অনুষ্ঠান আৰম্ভণি হওঁতেই আমি লাঞ্চ কৰিবলৈ গ'লোঁ, সেয়ে তাৰ পিছত যদি আৰু কোনোবা আহিছিল আমি গম নাপাওঁ। লাঞ্চ কৰিলোঁ। লাঞ্চ কৰি আমি জিৰণি লৈ আবেলিৰ পৰা আমাৰ আখৰা আৰম্ভ হ'ল আৰু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিল আৰু তেওঁ আহি পেলাই আমাক নিয়ম কানুনবোৰ ক'লে আৰু তেওঁ ক'লে যে কাইলৈ অৰ্থাৎ 13 এপ্ৰিল তাৰিখে আমাৰ বিশ্ব ৰেকৰ্ডটো হ'ব। ইমান দিনে আমি ভাবি আছিলোঁ 14 এপ্ৰিল মোদী ডাঙৰীয়াৰ সন্মুখত আমাক এই বিশ্ব ৰেকৰ্ডটো কৰোৱা হ'ব, কিন্তু যিহেতু কাইলৈয়ে কৰোৱা হৈছে সেই সকলোবোৰ অলপমান কনফিউজড হৈ গ'ল। তাৰপিছত আমি ডিনাৰ কৰি ৰাতি আমি যাবলৈ ওলালোঁ আৰু সকলোকে আমাক ড্ৰেছ কোড দিয়া হৈছিলে এখন এখন ডিষ্ট্ৰিক্টত, সেয়ে আমি বিহু সাজযোৰ পিন্ধিম নে সেই ড্ৰেছ কোডযোৰ পিন্ধিম সেইবুলি আমাৰ অলপমান কনফিউজন আছিলে। পিছদিনা আমি ব্ৰেকফাষ্ট কৰি যাবলৈ ওলালোঁ। সকলোৱে ড্ৰেছ কোডযোৰেই পিন্ধি আহিছে। তাত গৈ আমাক প্ৰত্যেককে বেডজ আৰু স্কেনাৰ দিয়া হ'ল আৰু এতিয়া আমি সাজু ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ।
আমাৰ বিহু ৰেকৰ্ডৰ পিছতে ঢোল বাদনৰ যি ৰেকৰ্ড আছিল সেয়াও কৰা হ'ল। সঁচাকৈ অসমৰ ইতিহাসত আজি এক বিৰল দৃশ্যৰ সূচনা হ'ল, এক নতুন ইতিহাস ৰচনা কৰা হ'ল। আৰু এই বৃহৎ সফলতাৰ চেলিব্ৰেশ্যন আমি যদি নকৰাকৈ থাকিম। মাতটো চিনি পাইছেনে? হয়, ৰঞ্জিত গগৈ ডাঙৰীয়াৰ লগত আমাৰ মৰমৰ মামা মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এই গানটোত সহযোগ কৰিছে। আজি বিহুৰ দিনটোত সকলোকে ৰঙালীৰ উলগ আৰু এয়া আমি যাবলৈ ওলালোঁ সৰুসজাই ষ্টেডিয়ামলৈ। আজি সকলোৱে জানেই মুৰি ডাঙৰীয়া আজি উপস্থিত আছিলে আৰু তেওঁক নাচনী ঢুলীয়াসকলৰ মাজেৰে এনেদৰে এখন গাড়ীত ঘূৰোৱা হৈছিলে আৰু তেওঁ আজি কেইবা হাজাৰ কোটি টকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এতিয়া মুৰি ডাঙৰীয়া আৰু সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিব আমাৰ ৱৰ্ল্ড ৰেকৰ্ড বিহু। এয়াই আছিল আমাৰ ৱৰ্ল্ড ৰেকৰ্ড বিহু। এতিয়া আমি একোজন অসমীয়া হিচাপে গৌৰৱেৰে বুকু উফন্দাই অভিজ্ঞতা আৰু মেটমৰাৰ স্মৃতিৰ ভঁৰাল লৈ আমি ঘৰলৈ উভতিম। এই ক্ষণতে সমগ্ৰ অসমবাসী ৰাইজক ৰঙালী বিহুৰ অলেখ শুভেচ্ছা। আৰু মোৰ এই ভিডিঅ'টো কেনে পালে জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।